I got broads in Atlanta, just to lean the family, credit cards and the scammers. আপোনালোকৰ মাজলৈ মানে আজি নতুন ভিডিঅ' এটা লৈ আনিছোঁ। আজি অলপ বেলেগ মানে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে ব্লগ নহয়, আজি ব্লগতকৈ মানে অলপ বেলেগ মানে আজি ৰ'জ ভিডিঅ' হ'বলৈ গৈ আছে। আমাৰ ইনষ্টাগ্ৰামত আপোনালোকে পাই আছে, ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুক মানে চবতে তাৰ ওপৰত বনাবলৈ আছে। কেমেৰা ৰোল একশ্যন দেই বনিহা লগা। Impressive. তুমি বোলে কালি ৰাতি মোক যোৱা ৰাতি বোলে মোৰ কথা ভাবি আছিলা ন? মই অকণ চকলে ঘনঘনাকে শুনিছো আৰু কি ভাবি আছিলা কোৱাচোন কোৱা। ইমান মৰম তোমাৰ বোলে বাইদেউ কোন আছ? পানী দে দে আকৌ তই খাব নালাগে, পানী দে। বাইদেউ এতিয়া কওক তুমি ইমান ধুনীয়া পেপেয়া দিছা আৰু মোৰ মানে গোটেই গা পেপেয়াই গৈছে, গোটেই অসম পেপেয়াই আছে আজি। জাষ্ট জকিং দেই, এইটো ভিডিঅ' মই আপোনালোকৰ এণ্টাৰটেইনমেণ্ট আৰু আপোনালোকে হাঁহিবৰ কাৰণে বনাইছোঁ। আপোনালোকে যাতে কোনো গাত পাতি নলয় চিৰিয়াছলি। আজিকালি মানে এনেকুৱা হৈ আছে মানে ইনষ্টাগ্ৰাম খুলিছোঁ, হোৱাটছআপ খুলিছোঁ, ফেচবুক খুলিছোঁ, চবতে পে মানে এইজনীয়ে মানে গোটেই অসমখন মানে পে মানে অৱস্থা নাইকিয়া কৰি দিছে। একদম মানে মাথাটো বেয়া হৈ গৈছে গাইছ। মানে মই আগৰ পৰা দেখা নাছিলোঁ এইটো, এতিয়া দুদিনমানৰ আগৰ পৰা দেখিছোঁ। মানে জন্ম হোৱাৰ পৰা মই দেখাই নাই এতিয়ালৈকে এনেকৈ মানে পে এই দিহানাম এনেকৈ পে হোৱা মই মানে শুনা নাই। মানে বিহুনাম এটাও বাইদেৱে মানে এনেকৈ গাইছে দিহানামৰ আগতে মানে পে মানে ভাল নালাগে দিয়কচোন। এনেকৈ পে কিবা এটা গালে ফকতীয়াকৈ গাইছে, ভাল নালাগে। কিবা অসমীয়া সংস্কৃতি মানে কিবা কিবি চব চেছ এইবিলাকে চেছ কৰি দিছে আজৰি। এতিয়া যে যোনটো নেগেৰা নাম এই দেখাইছে গাইছ, আমাৰ সমাজত এতিয়া কিছুমান চলি আহিছে, সৰুৰ পৰা আমি শুনি আহিছোঁ। আইনাম, বিয়ানাম, দিহানাম, লোকগীত, বৰগীত সেইবিলাক শুনিছোঁ। যোনটো মানে আগতে আমি 2 বছৰ 3 বছৰ আগতেই হোৱাহেঁতেনে আমি শুনিলোহেঁতেন। আৰু এতিয়া এই ভিডিঅ'টো বৰ্তমান ভাইৰেল হৈ গৈছে, মানে সকলো মানুহৰ ফ'কাছত আহিছে। আগতে যদি ভাইৰেল হোৱাহেঁতেনে আপোনালোকে নিশ্চয় গম পালেহেঁতেন। আগতে ভাইৰেল হ'লেইহেঁতেন অলৰেডি, মানে এতিয়ালৈ নাথাকেই ভাইৰেল হ'বলৈ। আৰু এহেঁতি কৰিছে কৰক, মানে যোনটো এতিয়া দিহানামত নেগেৰা কিবা কিবি এতিয়া কৰি আছে, মানে যোনটো কৰি আছে সেইটো কৰক, মানে ভালকৈ কৰক। মানে এহেঁতি কিছুমান নিউজ চেনেলটো গৈ পেলাই পাৰফৰ্ম কৰিলে আই ডোন্ট নো। কিন্তু এইটো পেপে কি মানে গাইছ, কি কৈছে কি মানে পেপে তেনেকুৱা কালচাৰ থাকিব পাৰে। আৰু তোমালোকে যদি গম পোৱা তেন্তে কমেণ্ট বক্সটো আছে, কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি মোক মানে আঙুলিয়াই দিয়া, জনাই দিয়া এইটো আছিলে বুলি। মই জাষ্ট মানে মই ইমান নাজানো। আপোনালোকে মানে মোক যদি ভুল হৈছে ক্ষমা কৰি দিব গাইছ। মানে মই 3বাৰকৈ জেলত গৈছোঁ আৰু এইবাৰ চাবলৈ মন নাই গাইছ। মানে আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব মানে সকলো কৰি দিব, যি কৰে কৰি দিব আৰু। যা কোনে বজাই থাকে এইবোৰ এই চব মানে কেমেৰা